নমস্কাৰ বন্ধু বান্ধৱীসকল, লকডাউনৰ সম্পৰ্কে আমি সকলোৱে গম পাইছোঁ। এনেকুৱা জৰুৰীকালী বন্ধত আমি কেনেকৈ ঘৰত দিনবোৰ পাৰ কৰিম তাৰে আমাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। এনেকুৱা সময়ছোৱাত ঘৰত বন্দি থাকি লিখা মেলা, গেম, খোৱা বোৱা, টিভি চোৱা আদি কৰি আমাৰ আমনি লাগি গৈছে। ইয়াৰ উপৰিও আমাৰ খাদ্যৰ নাটনি হৈছে। শাক পাচলিৰ দোকান বন্ধ কৰি দিয়াত কিমান অসুবিধাৰ সন্মুখীন হৈছে। এনেকুৱা আতংকৰ সময়ত নিজৰ বাৰীত হোৱা শাক পাচলি অলপ সকাহ দিয়ে নেকি? আমাৰ বাৰীত কি শাক পাচলিয়ে সকাহ দিছে অলপ আৰু বন্ধ পাৰ হ'বনে? ইয়া আমাৰ কণবিলাহী গছজোপা ফুল ফুলি আছে আৰু এইফালে বিলাহী পকিবলৈ আৰম্ভ কৰিছে এমাহৰ পৰা আৰু কেইবা মাহলৈ থাকিব। ইয়া আমাৰ সৰু কচু খেতি। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ কচু খেতি ইয়াতেই কৰিছে আৰু দ ঠাইত কৰা হয়। ইয়া অলপ দ ঠাই আৰু কচু খেতিৰ মাজে মাজে ইয়া হৈছে মৰা শাক। ইয়া কচু গছজোপাৰ পৰা লতি বগাইছি। এই চাৰিওকাষে লতি বগাইছি। ইচ্ছা কৰিলে আমি খাব পাৰিম। বহুতো গছজোপাৰ পৰা এনেকৈ লতি বগাইছি। ইয়া কাৰেণ্টৰ মিটাৰৰ বক্সত লাও পুলি। ইয়া আমাৰ বাৰীৰ মান কচু। ইয়া ঠায়ে ঠায়ে গছা ভাতকেৰেলা গছজোপা কেইদিনমান পিছতে বগাবলৈ ধৰিব আৰু এইজোপা ওপৰলৈ বগাবলৈ ধৰিছে। ভাতকেৰেলা আমি পাত খাব পাৰিম। মধুৰিআম আৰু তামোলৰ বাগিচা আৰু এই সৰু অৱস্থাত আছে। বাৰিষা কাল আহিলে বেলেগ ঠাইত নি ৰুব লাগিব। আৰু এই নাৰিকল গছত কপৌ ফুল আৰু অমিতা গছ কেইজোপামান আছে, কিন্তু এইজোপাত অলপ সৰহকৈ লাগিছে। টাবত সৰু বগৰী গছজোপা। ইয়া তিতাকেৰেলা লাগিছে। ইয়া হৈছে কলা জলকীয়া, এনি টাইম হৈ থাকে। আৰু ইয়া হৈছে বেঙেনা। আমি দুদিন পিছে পিছে ছিঙি থাকোঁ আৰু বগা বেঙেনা খাবলৈ বহুত সোৱাদ। বাৰীত অ'ত ত'ত গজি উঠা তামোল গছ। ইয়া বাৰমাহী কৰ্দৈ গছজোপা। ইয়া আমে কলিয়াইছে। বাগান এটা আছে আমৰ। বাৰ মছলা গছজোপা। গছত নেমু পকিছে আৰু এফালে কলিয়াইছে। আমাৰ নেমু বাগান আছে। ইয়া আমাৰ নেমু বাগান। এইবাৰ অলপ নেমু বেছিকৈ আহিছে। মান কচু গছজোপা, নৰসিংহ, অমিতা গছজোপা, বগা জলকীয়া আৰু এইফালে তিতাকেৰেলা বগাইছে। মৰিচা, জেতুকা। ইফালে নেমু পকিছে আৰু আনফালেও নেমু কলিয়াইছে। ইয়া নেমুৰ তলতে আছে মাটি কঁঠালৰ গছজোপা। সৰু চজিনা গছজোপা এইবাৰ নতুন লাগিছে। আমি দুদিনমান ছিঙিছোঁ। নিজৰ গছৰ চজিনা কিমান ধুনীয়া। কঁঠাল ইচ্ছা কৰিলে আমি তৰকাৰী খাব পাৰিম। কল আৰু কলডিল নিজৰ বাৰীত যেনেকৈ হওক তথাপিও খাই ভাল লাগে। আৰু ইয়া আমাৰ বাৰীত হোৱা মিঠা আলু। দেখাত অলপ সৰু হ'লেও মিঠা লাগে। বাৰীত অ'ত ত'ত গজি উঠা আমৰ পুলি। ইয়া এনেকৈ উঠাই আনি ইয়া শাৰী শাৰীকৈ ৰোৱা হৈছে। জামু গছজোপা সৰু, কোমোৰা পুলি। নাৰিকল গজালি মেলিবলৈ ইয়াতেই পুতি থোৱা হৈছিল। ইয়াতেই গজালি মেলিছে। ইয়া বাৰীৰ হালধি। বাৰীৰ পুখুৰীৰ সৰু মাছ।
আমাৰ দেউতাই বহুত কৰ্মব্যস্ততাৰ মাজতো নিজ হাতেৰে ৰোৱা শাক পাচলি, পুখুৰীত পোহা মাছ আমি খাবলৈ পাইছোঁ। বাৰীত কাম কৰিলে এটা ব্যায়াম হয়, আনকি কেমিকেল নিদিয়া শাক পাচলি খাবলৈ পাওঁ। লিখা-পঢ়া কৰি অলপ সময় পালেও দেউতাৰ লগত জইন হৈ অলপ কাম কৰোঁ। মই শাক পাচলি বাৰীত চাফ চিকুণ কৰি খুবেই ভাল পাওঁ। মনো ভাল লাগে, ঘাও পাতল লাগে, আনকি দিব পাৰোঁ। বছৰটো জুৰি আমাৰ বাৰীত শাক পাচলিৰে ভৰপূৰ হৈ থাকে। এইবাৰ আমাৰ গাই গৰুৱে এফালৰ পৰা লাও গছ, তিয়ঁহ, কোমোৰা খাই নষ্ট কৰিলে। বন্ধু বান্ধৱীসকল, মই ছাজেষ্ট কৰোঁ, যিসকলৰ ঘৰতে বহি থাকি আমনি লাগিছে, মন বেয়া লাগিছে, তেওঁলোকে অতি সোনকালে বাৰীত চাফ চিকুণ কৰিবলৈ লওক আৰু ঘৰৰ আশে পাশে গছা চাফ চিকুণ কৰিবলৈ লওক আৰু এইকেইদিন ফুলনি বাগিচাত যত্ন লওক। পাৰিলে খেতি বাতি অলপ বন্ধৰ দিনত এনেবিলাক কাম কৰিবলৈ লওক আৰু বেমাৰত ভুগি থাকিলে 100%ৰ পৰা 70% নিৰাময় হ'ব আৰু নিজকে সকলো সময়ত ব্যস্ত ৰাখিব লাগে। লিখা মেলা কৰাৰ লগতে এনেকুৱা কিছুমান কাম কৰিব লাগে। ইয়াৰ আমাৰ মধুৰি আমৰ বাগান 30-40 জোপা একেলগে আছে আৰু সেইফালে আছে। মই পিছত দেখুৱাবলৈ চেষ্টা কৰিম, পিছৰ ভিডিঅ'ত চাব। আৰু এইখিনি মই দেখুৱাইছোঁ। নিজৰ বাৰীত এনেকৈ কাম বন কৰিলে স্বাস্থ্য ভালে থাকে, আনকি বেমাৰো বাস নলয়। ভিডিঅ'টোত কোনখিনি ভাল পাইছে কমেণ্ট কৰি জনাব আৰু যদি হেল্পফুল হৈ থাকে লাইক কৰিব আৰু আমাৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব বেলটো এবাৰ চুই দিব আৰু আমাৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব। আকৌ লগ হ'ব নতুন এটি ভিডিঅ'ৰে। আজি ইমানতে সামৰিলোঁ।